নমস্কাৰ বন্ধুসকল, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে জ্ঞানটুল। আজিৰ এই ভিডিঅ'টোত মই 2021 বৰ্ষৰ যি লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী এক্সাম হৈ গৈছে, টেট এক্সাম, তাৰ ইয়াৰ পেপাৰ 1ৰ মই মেথমেটিক্স ছেকশ্যনৰ কমপ্লিট 30টা MCQ ইয়াত কৰিবলৈ ওলাইছোঁ। 30টা MCQ মই ইয়াত ছল্ভ কৰিম আৰু এইটো চি পেপাৰ কোডৰ চিৰিয়েলি মই কুৱেশ্যনখিনি কালেক্ট কৰিছোঁ। চ' আহক চাওঁ আমি প্ৰথমতে কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আছিলে। চ' প্ৰথম কুৱেশ্যনটো আছিলে দ্য ফাৰ্ষ্ট 4 মাল্টিপুল অফ 7, 7ৰ প্ৰথম 4টা গুণিতক কি? চ' গুণিতক মানে কি হয়? তাৰ পূৰণফল, এইটো কথা মনত ৰাখিব। গতিকে ইয়াত গুণিতক মানে পূৰণফল বা 7ৰ যি নেওতা আছে আপুনি সেয়া কৰিলে দেখা পাব। 7ৰ প্ৰথমতে কি আহিব? 7 × 1 = 7, 7 × 2 = 14, 7 × 3 = 21 আৰু 7 × 4 = 28। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। 7ৰ প্ৰথম 4টা গুণিতক হ'ব 7, 14, 21, 28। আহিছোঁ কুৱেশ্যন নম্বৰ 32। ইয়াত এটা মাল্টিপ্লিকেশ্যন দিছে। ইয়াত চাওক আপোনালোকে যে 0.9 × 0.008 = কিমান হ'ব? গতিকে ইয়াৰ এনচাৰ কি হ'ব? এনেকুৱা ধৰণৰ বহুত এক্সামত আপোনাৰ এনেকুৱা কুৱেশ্যন দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা কুৱেশ্যনবিলাক ছল্ভ কৰা এটা শ্বৰ্ট ট্ৰিক্স আছে। ট্ৰিক্সটো হৈছে এনেকুৱা, আপুনি চাওক ইয়াত ডিজিট কি কি আছে? এটা আছে 9 আৰু এটা আছে 8। গতিকে আপুনি চাব 8 আৰু 9 কিমান হয়? 8 × 9 = 72। আপুনি আগতে 72টো লিখিব। এতিয়া চাওক ইয়াত প্ৰথম ডিজিট যোনটো দিয়া আছে, এই ডিজিটত দশমিকৰ পিছফালে কেইটা ঘৰ আছে? এটা। আৰু ইয়াত দশমিকৰ পিছফালে কেইটা ঘৰ আছে? 3টা। গতিকে এটা আৰু 3টা মিলি কেইটা হৈছে? 4টা। গতিকে আপুনি টোটেল ইয়াত দশমিকৰ পিছত 4টা ঘৰ ৰাখিব। 1, 2, 3, 4। ইয়াত হ'ব দশমিক। গতিকে ইয়াৰ এনচাৰটো কিহৰ লগত মিলিছে? অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। আহিছোঁ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 33। ইয়াত কৈছে যে হাউ মেনি এলিমেণ্টছ আৰ দেয়াৰ ইন এ ট্ৰায়েংগল? ত্ৰিভুজ এটাত কিমানটা উপাদান থাকে? গতিকে এটা ত্ৰিভুজত আপোনাৰ এইটো চাওক, এটা ত্ৰিভুজ হয়, ইয়াত 3টা কোণ থাকে, 3টা এংগল থাকে আৰু 3টা কি থাকে? চাইড। টোটেল এলিমেণ্ট যদি সোধে আমাক, তেন্তে এই দুটা প্লাছ কৰি পেলাই কি হ'ব? 6 হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি। এটা ত্ৰিভুজত 6টা এলিমেণ্ট থাকে। দেয়াৰ আৰ 6 এলিমেণ্টছ ইন এ ট্ৰায়েংগল। নেক্সট কুৱেশ্যন নম্বৰ 34। ইয়াত কৈছে ইফ দ্য ডায়ামিটাৰ অফ এ চিলিণ্ডাৰ ইজ 5 cm এণ্ড দ্য ভলিউম অফ দ্য চিলিণ্ডাৰ ইজ 650 cm3, দেন দ্য হাইট অফ দ্য চিলিণ্ডাৰ ইজ। এটা চুঙাৰ ব্যাস 5 cm আৰু তাৰ আয়তন 650 cm। গতিকে চুঙাটোৰ উচ্চতা কিমান? গতিকে ইয়াত দিয়া আছে ডায়ামিটাৰ দিয়া আছে। ডায়ামিটাৰ কিমান দিয়া আছে? 5 cm। গতিকে ইয়াত ৰেডিয়াছ কিমান হ'ব? ৰেডিয়াছ মানে কি হয়? ডায়ামিটাৰক আমি 2ৰে হাফ কৰিব লাগে, 2ৰে ডিভাইড কৰিব লাগে। তো কি হ'ব? 2.5 cm। আমি জানো চুঙাৰ আয়তনৰ সূত্ৰ কি হয়? গতিকে আমি জানো চুঙাৰ আয়তন বা ভলিউম কি হয়? πr²h। গতিকে ইয়াত পাই মান কি হ'ব? 22/7। আৰু মান কিমান পাইছোঁ? 2.5। আৰু ইয়াত আমাৰ হাইট ওলাব দিছে। ভি কিমান দি আছে? 650। গতিকে ইয়াৰ উত্তৰটো কেলকুলেট কৰিলে আমাৰ ইয়াত এইচৰ মানটো ওলাব 33.09 চামথিং ওলাব। গতিকে ইয়াত 33.09 দিয়া নাই, এটাই দিয়া আছে অপশ্যন নম্বৰ চি 33 দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 33 cm ইজ দ্য কাৰেক্ট আনচাৰ আৰু হাইট অফ দিছ চিলিণ্ডাৰ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। ইয়াত কোৱা হৈছে হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ নট এ ফেক্টৰ অফ 68? নিম্নলিখিত কোনটো সংখ্যা 68 এটা উৎপাদক নহয়? নেক্সট কুৱেশ্যন নম্বৰ 35ত কৈছে যে হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ নট এ ফেক্টৰ অফ 68? নিম্নলিখিত কোনটো সংখ্যা 68 এটা উৎপাদক নহয়? গতিকে ইয়াত আমি যদি 68 উৎপাদক এটা ওলাওঁ, তেন্তে কি কি দেখা পাম? চুটিকৰণ পদ্ধতিৰে আমি কৰিব পাৰোঁ। 2 দি 3 বাৰ, 4 বাৰ, 2 দি 17 বাৰ, আছে। গতিকে 2টো উৎপাদক হয়। 4 দি কৰি চাওঁ 68, 4 দি কৰিলে 1 বাৰ 7 বাৰ, 4 উৎপাদক হয়। 6 দি কৰিলে, গতিকে দেখা পাইছোঁ আমি ইয়াত 2 আছে, 4 আছে। গতিকে এই দুটা কেতিয়াও নহয়। আৰু 17 আছে, এইকেইটা ওলাই গৈছে। গতিকে বাকী থাকিল কি? 6। আপুনি 6 দি কৰি চাব পাৰে, 6 দি ডাইৰেক্ট হৰণ নাযায়। গতিকে এইটো কি হ'ব?
6 কি হয় 68 উৎপাদক নহয় আহিছো পৰৱৰ্তী প্ৰশ্নলৈ The average of first 5 multiples of 9 ইয়াত কৈছে 9 ৰ প্ৰথম 5টা গুণিতকৰ গড় গতিকে আমি 9 ৰ প্ৰথম 5টা গুণিতক জানিব লাগিব 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 গতিকে এটা 4টা 9 5 গুণ 45 গতিকে এটা যোগ কৰক গোটেই কেইটা ডিভাইডেড বাই কেইটা সংখ্যা কৈছে 5টা গতিকে এখিনি যোগ কৰিলে কিমান হ'ব 9 18 27 27 27 54 54 আৰু 36 হ'ব 90 90 আৰু এফালে 45 হ'ব 135 135 ডিভাইডেড বাই 5 কি হ'ব 5 5 2 গুণ 10 35 7 বাৰ গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি 27 হ'ব দ্য এভাৰেজ অফ ফাৰ্ষ্ট 5 মাল্টিপলছ অফ 9 গতিকে 9টা সংখ্যাৰ প্ৰথম গতিকে 9ৰ প্ৰথম 5টা গুণিতকৰ গড় হ'ব 27 আহিছো পৰৱৰ্তী প্ৰশ্নলৈ কোৱেশ্চন নম্বৰ 37 ইয়াত কৈছে চুজ দ্য নাম্বাৰ হুইচ ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইন এ গ্ৰুপ গোটৰ আনবোৰতকৈ পৃথক সংখ্যাটো বাছনি কৰি লোৱা গতিকে ইয়াত আমি যদি চাওঁ এই কুৱেশ্যনটোলৈ অলপ কমপ্লিচিটি দেখা পোৱা যায় কিন্তু চিম্পলভাৱে চালে আপুনি দেখা পাব এইটো কি হয় ইয়াৰ ডাইৰেক্ট স্কয়াৰ ৰুট আছে ইয়াৰো ডাইৰেক্ট স্কয়াৰ ৰুট আছে ইয়াৰো ডাইৰেক্ট স্কয়াৰ ৰুট আছে কিন্তু ইয়াৰ ডাইৰেক্ট স্কয়াৰ ৰুট নাই এইটো হৈছে 5 স্কয়াৰ এইটো হৈছে 6 স্কয়াৰ এইটো হৈছে 4 স্কয়াৰ কিন্তু ইয়াক আমি ডাইৰেক্ট স্কয়াৰ কৰিব নোৱাৰো গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 78 আৰু আপোনালোকে অফিচিয়েল আনসাৰ কি ওলালে অপেক্ষা কৰক এইটো যেহেতু আমি ভাবিছো এইটোই হ'ব লাগে আহিছো নেক্সট কুৱেশ্যন নম্বৰ 38 ইয়াত কৈছে যে A and B are two fixed points 5 cm apart and C is a point on AB such that AC is 3 cm if the length of AC is increased by 6% then length of the CB is decreased by গতিকে ইয়াত কোৱা হৈছে AB আৰু দুটা স্থিৰ বিন্দু 5 cm দূৰত আছে আৰু C AB ৰ ওপৰত এটা বিন্দু আছে গতিকে আমি প্ৰথমতে A আৰু B আঁকিলো A আৰু B এই দুটা ফিক্স পইণ্টৰ মাজত ডিসটেন্স কিমান বুলি কৈছে 5 cm আৰু কৈছে যে C AB ৰ মাজত এটা বিন্দু AB ৰ ওপৰত এটা বিন্দু গতিকে AC ৰ দৈৰ্ঘ্য দি আছে 3 cm টোটাল 5 cm হয় গতিকে BC কিমান হ'ব 5 ৰ পৰা 3 গলে 2 cm গতিকে ইয়াত কোৱা হৈছে যে AC ৰ দৈৰ্ঘ্য 6 cm বৃদ্ধি কৰিছে AC মানে কিমান আছে 3 ৰ গতিকে 3 ৰ 6% হলে কিমান হ'ব 3 ৰ 6% হলে হ'ব আপোনাৰ 0.18 গতিকে যদি AC ৰ 0.18 ইনক্ৰিজ হয় যেহেতু ফিক্স পয়েন্ট গতিকে BC ৰ মান কি হ'ব ইয়াৰ ডিক্ৰিজ হ'ব গতিকে 0.18 ডিক্ৰিজ BC ৰ কিমান দিয়া আছে মান 2 * 100 গতিকে এটো হ'ব 2 ইয়াত হ'ব 50 52 হ'ব টোটাল 9% হ'ব টোটাল ইয়াৰ आंसर গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি যে AC ৰ দৈৰ্ঘ্য সেন্টিমিটাৰ 3 সেন্টিমিটাৰ হলে BC ৰ দৈৰ্ঘ্য হ্ৰাস হ'ব 9% আইছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কোৱা হৈছে which of the following is not a odd number তলৰ কোনটো অযুগ্ম সংখ্যা নহয় গতিকে আপুনি চাই যোনবিলাক সংখ্যাৰ শেষত 1 3 5 7 আৰু 9 একেটা থাকে এইবিলাক কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কোৱা হয় বা যাক আমি সমানে দুভাগ কৰিব নোৱাৰো তাক অযুগ্ম সংখ্যা বুলি কোৱা হয় আৰু যুগ্ম সংখ্যাৰ লাষ্টত থাকিব 0 2 4 6 আৰু 8 0 2 কি হয় যুগ্ম সংখ্যা হয় গতিকে ইয়াত কৈছে কোনটো অযুগ্ম সংখ্যা নহয় গতিকে ইয়াত চাওক অযুগ্ম সংখ্যা 5 অযুগ্ম সংখ্যা 3 অযুগ্ম সংখ্যা 1 অযুগ্ম সংখ্যা কিন্তু 0 কি হয় যুগ্ম সংখ্যা গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 370 অযুগ্ম সংখ্যা নহয় আইছো নেক্সট কোৱেশ্চন লৈ ইয়াত কৈছে যে 5 men complete a work in 10 days and how many days will one man complete the same work গতিকে আমি জানো man into day is equal to man into day ইয়াত man আছে এটা day আমাক ওলাব দিছে ধৰিছো day x গতিকে 5 into 10 হ'ব 50x গতিকে
কিমান দিন হ'ব 50 দিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 50 ইজ দ্য কাৰেক্ট আনসাৰ গতিকে ইয়াত কোৱা হৈছে এ শ্বপকিপাৰ মেড হিজ গুডছ 30% এবভ দ্য কষ্ট প্ৰাইচ বাট এলাউছ এ ডিছকাউণ্ট অফ 10% এট দি টাইম অফ চেল হিজ গেইন পাৰ্চেণ্টেজ ইজ এজন দোকানীয়ে তেওঁৰ সামগ্ৰীবোৰ ব্যয় মূল্যতকৈ 30% অধিক কৰিছিল কিন্তু বিক্ৰীৰ সময়ত 10% ৰেহাই দি বেচিছে গতিকে তেওঁৰ লাভ কিমান পাৰ্চেণ্টেজ আছে গতিকে কৈছে প্ৰথমতে তাৰ বস্তুৰ যি দাম আছিলে কষ্ট প্ৰাইচ আছিলে তাক 30% বঢ়াই দিয়া হৈছে গতিকে ধৰি লওঁ আমি বস্তুৰ দাম আছিলে 100 টকা এইটো 30% বঢ়ালে কিমান হ'ব 130 টকা এতিয়া 130 টকা হৈছে মাৰ্ক প্ৰাইচ আগৰটো আছিলে কষ্ট প্ৰাইচ এতিয়া এই মাৰ্ক প্ৰাইচৰ ওপৰতো ধৰক এইটো 30% বঢ়াইছে এতিয়া মাৰ্ক প্ৰাইচৰ ওপৰত কি কৰিছে 10% ডিসকাউন্ট দিছে ইয়াত বেচাৰ সময়ত আকৌ কি কৰিছে মাৰ্ক প্ৰাইচৰ ওপৰত 10% ডিসকাউন্ট দিছে গতিকে কি হ'ব 130 minus 10% of 130 ঠিক 130 minus 10% of 13 কি হবে 30 কি হবে 13 তোৰ কি ওলাই আছে 117 গতিকে প্ৰথম সিপি কিমান আছিল 100 টকা এতিয়া গেইন কিমান হৈছে 17 টকা 100 টকা 17 টকা মানে কিমান হয় এটোই হ'ব পার্সেন্টেজ গতিকে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 17% তাৰ লাভ হ'ব 17% তেওঁৰ প্ৰফিট হ'ব আইছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কৈছে হোৱাট ইজ দ্য নাম্বাৰ অফ এন্ড পইণ্ট অফ এ লাইন এটা ৰেখাৰ অন্তিম বিন্দুৰ সংখ্যা কিমান গতিকে এটা ৰেখা ধৰক এইটো ইয়াৰ অন্তিম বিন্দু কেইটা আছে এফালে এটা দুটাই গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি গতিকে এটা লাইনৰ এন্ড পইণ্ট কেইটা হয় দুটা আইছো পৰৱৰ্তী প্ৰশ্নলৈ নেক্সট কোৱেশ্চন নম্বৰ 43 ইয়াত কৈছে ইফ দ্য হাইট অফ এ ট্ৰেপিজিয়াম ইজ 8 সেন্টিমিটাৰ and the sum of the parallel side is 16 centimeter then find the area of the trapezium এটা ট্ৰেপিজিয়ামৰ উচ্চতা যদি 8 সেন্টিমিটাৰ হয় আৰু তাৰ সমান্তৰাল ফালৰ যোগফল 16 সেন্টিমিটাৰ হয় তেন্তে ট্ৰেপিজিয়ামৰ কালি কিমান হ'ব উচ্চতা কিমান দি আছে 8 আৰু সমান্তৰাল ফালৰ যোগফল কিমান দি আছে 16 গতিকে আমি জানো ট্ৰেপিজিয়ামৰ কালি কি হ'ব হাফ ইনটু সমান্তৰাল বাহুৰ যোগফল ইনটু তাৰ উচ্চতা 2 16 8 বাৰ 8 8 গুণ 64 সেন্টিমিটাৰ স্কয়াৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন কি আছে অপচন নম্বৰ ডি এটা সেন্টিমিটাৰ স্কয়াৰ হ'ব 64 সেন্টিমিটাৰ স্কয়াৰ হ'ব ট্ৰেপিজিয়ামৰ কালি আইছো পৰৱৰ্তী প্ৰশ্নলৈ এটা ফ্ৰেকশন দিয়া আছে যোনটো ফ্ৰেকশনৰ সাবট্ৰেকশন কৰিব লাগে দিকে কি দিয়া আছে 7/8 minus 8/11 ইয়াৰ এলসিএম ললে কিমান হ'ব 88 ইয়াত হ'ব 77 minus 64 88 77 পৰা 64 গলা থাকিব 13 13/88 গতিকে অপচনত চাওক কোনটো 13/88 আছে ইয়াত দুটা অপচন এটা টাইপ কৰোতে ভুল হৈছে তো ধৰক এটো বি2 মই 13 বনাই দিছো গতিকে आंसर হ'ব 13/88 আইছো পৰৱৰ্তী প্ৰশ্নলৈ গতিকে ইয়াত দিয়া আছে if 2994 divided by 14.5 is 172 then 29.941 divided by 1.45 will be the গতিকে ইয়াত চাওক আমাক ওলাবকৈ দিছে 29.94 divided by 1.45 গতিকে ইয়াত আমি কি কৰো প্ৰথমতে দশমিক এটা ঘৰ এফালে লৈ আহো 299.4 divided by 1.4.5 এতে ইয়াক আমি আকৌ যদি 10 ৰে 1/10 দি মাল্টিপ্লাই কৰি দিও কি হ'ব তেন্তে 2994 দশমিক উঠি যাব তলত 14.5 থাকি যাব ইনটু 1/10 গতিকে এতে ইয়াত কিমান মান ইয়াৰ মান কিমান দি আছে 172 ইয়াত লিখি দিও ইনটু 1/10 মানে দশমিক এক ঘৰ এফালে আহি যাব গতিকে आंसर কি হ'ব 17.2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব 17.2 অপচন নম্বৰ সি আইছো পৰৱৰ্তী প্ৰশ্নলৈ কোৱেশ্চন নম্বৰ 46 ইয়াত কোৱা হৈছে হাউ মেনি 4 ডিজিটস নাম্বাৰ আৰ देयर ইন বিটুইন 999 এণ্ড 3000 999 ৰ পৰা 3000 ৰ ভিতৰত টোটাল 4টা অংকৰ সংখ্যা কিমানটা আছে গতিকে আপুনি চাওক 1000 কি হয়
চাৰিটা অংকৰ সংখ্যা 1000ৰ পৰা 3000 লৈ কিমান সংখ্যা আছে গতিকে আপুনি চাওক 1000 1ৰ পৰা 3000 লৈ সংখ্যা কিমান আছে 1001ৰ পৰা 3000 লৈ সংখ্যা আছে 2000টা আৰু ইয়াত আছিল 1000 মানে চাৰিটা অংকৰ সংখ্যা এটা গতিকে 2000 + 1 কি হ'ব 2000 এটা অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ অফ দিস কোৱেশ্চন আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত এটা ইকুৱেশ্যন দিয়া আছে ইয়াত কৈছে যে ইফ 9 plus x is equal to 9 plus 4 root 5 then what is the value of x root x minus 1 by root x ইয়াত কৈছে if x is equal to 9 plus 4 under root 5 what is the value of under root x minus 1 by under root x গতিকে x এর মান কিমান দি আছে 9 plus 4 root 5 আমি প্ৰথমতে এটো লিখি লও ইয়াৰ পৰা আমি কি পাব পাৰো ইয়াক যদি আমি 1 by x কৰো 1 by x is equal to 1 by 9 plus 4 root 5 এতিয়া 9 plus 4 root 5 আমি ইয়াৰ লগত লব আৰু হৰত আমি দুইটাকে 9 minus 4 root 5 দি পূৰণ কৰিম 9 minus 4 root 5 দি পূৰণ কৰিব পাৰো ইয়াৰ ভ্যালু চেঞ্জ নহয় যেহেতু কাটাকাটি কৰিলে 1 ওলাব গতিকে এতিয়া কি হ'ব তলত আছে a plus b into a minus b মানে কি হ'ব a square minus b square a square হ'ব 9 square minus b square হ'ব 4 root 5 square উপৰত আছে 9 minus 4 root 5 গতিকে কি হ'ব 9 minus 4 root 5 divided by 81 minus 4 4 গুণ 16 5 গুণ 80 গতিকে ইয়াত কিমান হ'ব 9 minus 4 root 5 হ'ব 1 by x is equal to 9 minus 4 root 5 এতিয়া হক পিছৰ যোনটো ইকুৱেশ্যন দি আছে যে আন্ডাৰ ৰুট x minus 1 by under root x আমি কি ধৰিছো y এতিয়া যদি আমি y স্কয়ার কৰি দিও তেন্তে কি হ'ব স্কয়ার কৰিলে হ'ব x plus 1 by x minus 2 গতিকে ইয়াত x এর মান কিমান দি আছে 9 plus 4 root 5 then 1 by x এর মান কিমান হ'ব 9 minus 4 root 5 আৰু আছে minus 2 4 root 5 cancel 9 আৰু 9 কিমান 18 minus 2 কিমান আছে 16 এফালে আছিল y স্কয়ার গতিকে y এর মান কিমান হ'ব 4 গতিকে আর শুদ্ধ উত্তর কোনটো হ'ব গতিকে আর শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 4 নেক্সট কোৱেশ্চন নম্বৰ 48 ত কৈছে with the help of which three angles a triangle cannot be construct কোন তিনিটা কোণৰ সহায়ত এটা ত্ৰিভুজ নিৰ্মাণ কৰিব নোৱাৰি গতিকে আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 প্ৰথম ক্ৰাইটেৰিয়া এটো আমি ইয়াত চাম প্ৰথমত কি দি আছে 75 55 আৰু 60 একেটা এংগল যোগ কৰিলে কিমান হ'ব 190 গতিকে প্ৰথমটো কি দেখা গৈ আছে যে 190 ডিগ্ৰী তিনিটা কোণৰ মাপৰ সমষ্টি হ'ব নোৱাৰে বাকি কেটা আপুনি যোগ কৰি চাওক 60 35 95 আৰু 85 কিমান হয় 180 এফালে 90 40 50 90 180 ঠিকই আছে 515 আৰু 165 180 ঠিকই আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ যাৰ দ্বাৰা আমি এটা ত্ৰিভুজ বনাব নোৱাৰি 75 ডিগ্ৰী 55 ডিগ্ৰী আৰু 60 ডিগ্ৰী আহিছো পৰৱৰ্তী প্ৰশ্নলৈ কোৱেশ্চন নম্বৰ 49 ইয়াত চাওক এটো বডমাছ ৰুলৰ ফৰ্মুলাত পৰিব প্ৰথমতে ইয়াত কি দি আছে এটা ফাৰ্স্ট ব্ৰেকেটৰ কাম আমি প্ৰথমতে কৰিব লাগিব 27 divided 3 দি 9 হৰণ কৰিলে 3 হ'ব পিছত হ'ব 3 27 9 বাৰ গতিকে শুদ্ধ উত্তৰ কোনটো হৈছে অপচন নম্বৰ সি 9 আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কৈছে the lowest common multiple of 9 and 15 মানে কি ওলাব দিছে 9 and 15 মানে 9 আৰু 15 লহাগু ওলাব দিছে আমি 9 আৰু 15 লহাগু ওলাম 3 ৰে 3 বাৰ আৰু 5 বাৰ আৰু না যায় গতিকে কি হ'ব 3 3 গুণ 9 5 গুণ 45 গতিকে কিমান হ'ব 45 হ'ব ইয়াৰ এলসিএম বা লহাগু
অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 51 লৈ নেক্সট কুৱেশ্যন নম্বৰ 51 ইয়াত এনেকুৱা দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব দিছিলে পূৰণ কৰিবৰ কাৰণে দিছিলে যিহেতু ইয়াত নাম্বাৰটো সম্পূৰ্ণ মনত নাই ভালকৈ ল'ব পৰা নাই গতিকে আপুনি যদি জানে ইয়াত কি সংখ্যা আছিলে এই সংখ্যাটো যদি আপোনাৰ পেপাৰ 1ৰ সি পেপাৰ আছিলে তেন্তে আপুনি উত্তৰ এই কুৱেশ্যনটো জানিব গতিকে আপুনি কুৱেশ্যনটো কি হয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আহিছোঁ পৰৱৰ্তী প্ৰশ্ন 52 লৈ ইয়াত কোৱা হৈছে ইন হুইচ ইয়াৰ NME ICT ৱাজ লঞ্চ কৰা হৈছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 2009 চনত ইয়াক লঞ্চ কৰা হৈছিলে 2009 নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি আহিছোঁ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 53 লৈ ইয়াত কোৱা হৈছে হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু টু গিভেন পইণ্টছ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় বহুতবাৰ পৰীক্ষাত আহিছে গতিকে ইয়াত চাওক কৈছে দুটা পইণ্ট ধৰক এইটো এটা এই দুটা পইণ্টেৰে আমি কেইটা ৰেখা টানিব পাৰোঁ গতিকে ৰেখা আমি চাওক মাত্ৰ আমি দুটা বিন্দুৰে এটা ৰেখাই অংকন কৰিব পাৰোঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ এ 1 ইজ দ্য কাৰেক্ট আনচাৰ অফ দিছ কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 54 দ্য ইভেন প্ৰাইম নাম্বাৰ ইজ যুগ্ম মৌলিক সংখ্যাটো হৈছে ইয়াত চাওক যুগ্ম মৌলিক সংখ্যা কি হ'ব শূন্যটো নহয় 1 যুগ্মই নহয় 1 যৌগিকো নহয় মৌলিক সংখ্যা নহয় গম পায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় অপশ্যন নম্বৰ 2 2 কি হয় এটা যুগ্ম মৌলিক সংখ্যা হয় ইভেন প্ৰাইম নাম্বাৰ নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াত কৈছে দ্য ছাইড অফ এ স্কোয়াৰ ইজ হাফ চেণ্টিমিটাৰ দেন পেৰিমিটাৰ অফ দ্য স্কোয়াৰ ইজ এটা স্কোয়াৰ মানে বৰ্গৰ সাইড কি দি আছে হাফ সেন্টিমিটার গতিকে ইয়াৰ পৰিসীমা কিমান হ'ব পৰিসীমা হলে আমি কি জানো যে আটাইকেইটা বাহুৰ যোগফল গতিকে এটা হাফ এফালে হাফ এফালে হাফ এফালে হাফ কি হ'ব চাৰিটা হাফ মিলি পেলাই 2 সেন্টিমিটাৰ বাই সূত্ৰ দি আপুনি কৰিব পাৰে 4 কৰিব পাৰে 4 ইনটু হাফ 2 4 দুইবাৰ গতিকে থাকিল কি 2 Next question number 56 ইয়াত কৈছে the area of a square of a side A এটা বৰ্গৰ এটা বাহু যদি A থাকে তেন্তে তাৰ কালি কিমান হ'ব গতিকে বৰ্গৰ কালি কি হয় A স্কয়াৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B A স্কয়াৰ ইয়াত চাওক ইয়াত কৈছে the LCM and HCF of two numbers are 276 and 3 respectively if the 1/3 of one number is 23 then the another number is ইয়াত কোৱা হৈছে যে দুটা সংখ্যাৰ লসাগু ক্ৰমে 276 আৰু 3 যদি এটা সংখ্যা তৃতীয়াংশ 23 হয় তেন্তে আনটো সংখ্যা কি প্ৰথমতে ইয়াত চাওক এটা সংখ্যা তৃতীয়াংশ 23 মানে কি তিনটা সমান সমান অংশ হ'ব আৰু এটা অংশ যদি 23 হয় বাকি দুটো 23 23 হ'ব গতিকে দুই কিমান হ'ব 69 এই কোৱেশ্যনটো 2019 চনত আহিছিলে আৰু কোৱেশ্যনটো হুবহু উঠাই দিছে এবাৰো গতিকে আমি কি জানো যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু LCM ইনটু HCF কি হয় কিহৰ প্ৰডাক্টৰ সমান হয় দুটা সংখ্যাৰ পূৰণফলৰ সমান হয় সংখ্যা দুটা কি হ'ব ধৰক এটা আছে 69 আনটো আমি ধৰিছো x আৰু ইয়াত LCM কিমান দি আছে 276 HCF কিমান দি আছে 3 এফালে 69 ইনটু x তো কাটাকাটি কৰিলে আমাৰ आंसर কিমান হ'ব আৰু 23 276 ক আমি 12 টাইমছ ডিভাইড কৰিব পাৰো 12 দি গতিকে आंसर হ'ব 12 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি আনটো সংখ্যা হ'ব 12 আহিছো পৰৱৰ্তী প্ৰশ্ন 58 নম্বৰ লৈ ইয়াত কোৱা হৈছে হুইচ অফ দ্য ফলোইং ইজ এ প্ৰপাৰ ফ্ৰেকশন তলত দিয়া কোনটো প্ৰকৃত ভগ্নাংশ আমি কি জানো প্ৰকৃত ভগ্নাংশৰ কি হয় লব আৰু হৰটো সদায় ডাঙৰ হয় গতিকে হৰটো কোনটো ডাঙৰ আছে আপুনি চাওক আৰু ওপৰটো সৰু হ'ব লাগিব এটো এটাই আছে এটো হৈছে হাফ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ হাফ নেক্সট কোৱেশ্চন নম্বৰ 59 ইয়াত কোৱা হৈছে দ্য কমন ফেক্টৰ অফ 12 and 30 ইজ যে 12 আৰু 30 ৰ কমন ফেক্টৰ বা সাধাৰণ উৎপাদক কি হয়
গতিকে 12 আৰু 30 সাধাৰণ উৎপাদক কি হ'ব 6 অপশন নম্বৰ 1 ইজ দ্য কারেক্ট আনসার এ ইজ দ্য কারেক্ট আনসার নেক্সট question number 60 and last question of this paper the volume of a cube is 64 centimeter cube then edge of the cube এটা ঘনকৰ আয়তন কিমান দি আছে 64 সেন্টিমিটার কিউব তেন্তে এটা কিমান হ'ব গতিকে আমি কি জানো যে ঘনকৰ আয়তন কি হয় a কিউব হ'ব গতিকে 64 ক আমি কিউব কৰিলে কিমান হ'ব কিমানৰ কিউব 64 হয় 4 ক কিউব কৰিলে আমাৰ 64 হয় 4 4 গুণ 16 4 গুণ 64 গতিকে আর শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি 4 সেন্টিমিটার গতিকে আশা কৰিছোঁ বন্ধুসকল আপোনালোকে 2021 বৰ্ষৰ এলপিৰ যোনটো ম্যাথছ 30টা এমসিকিউ ইয়াত সলভ কৰি দিছো আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ যদি পিডিএফ ফাইলটো লাগে তেন্তে নিশ্চয় তলত কমেন্ট কৰি মোক জনাব ধন্যবাদ বন্ধুসকল আজিৰ এই ভিডিওটো চোৱাৰ বাবে আপুনি যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ সৈতে এনসাৰ কিটো শেয়াৰ কৰক যাতে তেখেতসকলেও নিজৰ মাৰ্কটো কাউন্ট কৰিব পাৰে গতিকে আজিলৈ ইমানে পুনৰ লগ পাম পৰৱৰ্তী ভিডিওতে এক নতুন টপিকৰ সৈতে